মাকুম টিংৰাই নৈত আজিও সন্ধানহীন হৈ আছে ঠিকাদাৰ অনন্ত মৰাণ। ঠিকাদাৰগৰাকীৰ সন্ধানত আৰক্ষী, NDRF আৰু SDRF বাহিনীয়ে টিংৰাই নৈত যোৱা 3 দিন ধৰি অভিযান অব্যাহত ৰাখিছে যদিও কোনো হুংহূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে যোৱা মঙ্গলবাৰে দুপৰীয়া নাহৰকটীয়াৰ এগৰাকী কনিষ্ঠ অভিযন্তা পল্লৱী ভৰালীৰ সৈতে মাকুমৰ ঠিকাদাৰ অনন্ত মৰাণে চৰকাৰী আঁচনিৰ কামৰ বুজ ল'বলৈ ৰবৰবাৰীৰ পৰা কলৰ ভূৰেৰে বিপদসংকুল যাত্ৰাৰে টিংৰাই নৈ পাৰ হৈ খেৰবাৰীলৈ যোৱাৰ সময়তে সংঘটিত হয় এক দুৰ্ঘটনা। আৰু দুৰ্ঘটনাৰ পিছতেই স্থানীয় ৰাইজৰ তৎপৰতাত কনিষ্ঠ অভিযন্তা পল্লৱী ভৰালীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও উদ্ধাৰ কৰিব পৰা নাই ঠিকাদাৰ অনন্ত মৰাণক। আজিও সন্ধানহীন হৈ আছে মাকুমৰ ঠিকাদাৰ অনন্ত মৰাণ। জিলা প্ৰশাসনে আৰু অধিক SDRF, NDRF বাহিনীৰ দল মোতায়েন কৰি ক্ষীপ্ৰতাৰে অভিযান চলাই উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে। যোৱা 7 তাৰিখে দিনৰ ভাগত যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল এই টিংৰাই নদীত, মই চৰকাৰৰ প্ৰতি পোনপটীয়াভাৱে মই এটা আহ্বান জনাম যে আচলতে এনেকুৱা ধৰণৰ বিপদসংকুলভাৱে এখন ভূৰৰেদি এই মানে টিংৰাই নদী, ইমান খৰচোতা নদী এখন, তাতে এতিয়া বানপানীৰ সময়, ইমান খৰচোতা নদী এখন কলৰ ভূৰেদি পাৰ হ'বলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক কথা। গতিকে এই ক্ষেত্ৰত মই চৰকাৰৰ প্ৰতি আহ্বান জনাম যে অতি শীঘ্ৰে ইয়াৰ যি স্থায়ী সমাধান কৰিব লাগে এখন দলং দি কেনে, গতিকে এই অঞ্চলত এখন দলং দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু স্থায়ী সমাধান কৰি কেনে এই খেৰণীবাৰীৰ এই অঞ্চলৰ সেই গাঁওসমূহৰ ৰাইজে যাতে হাৰাশাস্তি ভুগিবলগীয়া নহয় তাৰ কাৰণে দৃষ্টি ৰাখিবৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু মাননীয় বিধায়ক ডাঙৰীয়াকো মই এটা কথা আহ্বান জনাম যে তেওঁ অতি ক্ষিপ্ৰতাৰে তেওঁ এইখিনি ব্যৱস্থা কৰিব লাগে। তেওঁ এইখিনি মানে যিখিনি স্থায়ী সমাধানৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে এজন বিধায়ক হিচাপে এইখিনি ল'বৰ কাৰণে মই অনুৰোধ জনাওঁ। তাৰ লগে লগে যে জিলা প্ৰশাসনৰ প্ৰতি আমাৰ আহ্বান, সদৌ মৰাণ ছাত্ৰ সন্থাৰ এটা আহ্বান যে এতিয়া বৰ্তমান আমি ইয়াত দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আমি দেখা পাইছোঁ যে SDRF বা NDRF ইয়াত মানে ক্ষিপ্ৰতাৰে এই মানে তেওঁ যি অনন্ত মৰাণৰ নিৰুদ্দেশ হৈছে, এই নিৰুদ্দেশৰ মানে তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে, এইখিনিৰ প্ৰতি আমি শলাগ লৈছোঁ। তাৰ লগে লগে কিন্তু আৰু এটা কথা আমি ক'ব লাগিব যে যিহেতু 3 দিন ধৰি মানে এজন স্থানীয় যুৱক বা মানে আমি কণ্ট্ৰেক্টৰ, তেওঁ যে মানে উদ্ধাৰ হোৱা নাই আৰু ঘৰখন কেনেকুৱা এটা পৰিস্থিতিত আছে এইখিনি কথা আমি উপলব্ধি কৰি কেনে আৰু ক্ষিপ্ৰতাৰে যাতে উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰে আৰু NDRF বা SDRFৰ টীম যাতে ইয়াত মানে নিয়োগ কৰে তাৰ কাৰণে মই জিলা প্ৰশাসনক মানে অনুৰোধ জনাইছোঁ।